Good morning everyone. So it is 6:30 a.m. আজি মই ৰিচু বেলপাৰ পৰা গুৱাহাটীলৈ যোৱাৰ উদ্দেশ্য হৈছে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ। যিসকল পুখুৰী চৰকাৰৰ পৰা লোন পোৱা গৈছেহি তেখেতৰ বাবে আজি ইংৰাজী 2 তাৰিখ অক্টোবৰ 2018 মুখামুখি হ'বৰ বাবে সৰ্বানন্দ সোণোৱালে চবকে মানে ৰিকুৱেষ্ট কৰিছে সৰ্বানন্দ সোণোৱালে। এইটোৰ কাৰণে মই আজি গুৱাহাটীলৈ মৰ্ণিং যাই আছোঁ। ভাত চাত খালোঁ, চাহ খালোঁ, এতিয়া একদম মৰ্ণিং গৈ আছোঁ। এতিয়া মই ফাৰ্ষ্ট টাইম বিকিপুল যাম। বিকিপুল যাই কেনে তাতে মই স্কুটিখন ৰাখিম। ৰাখি কেনে দুখন বাছ আছে ৰিজাৰ্ভ। সেই বাছতে মই গুৱাহাটীলৈ যাম আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম জেগাবোৰ আৰু কেনেকুৱা ধৰণৰ ফেচিলিটি আৰু লগতে আমাৰ CM ছাৰ আহিব, সৰ্বানন্দ সোণোৱাল, বিজয় চক্ৰৱৰ্তী আৰু বহুত কেইজনে আহিব। আপোনালোকে চাই থাকিব আৰু যদি মোৰ কিবা মিষ্টেক হয় ন ক্ষমা কৰি দিব, চৰি আগতে কৈ ল'লোঁ। এতিয়া মই বল যাই থাকোঁ। এতিয়া মই ঘৰৰ পৰা ওলালোঁ স্কুটি লৈ। মই এতিয়া গাজিং পালোঁ, আমাৰ নৰ্থ গাৰ্লছ মেঘালয়ৰ। একচুৱেলি মই আছামৰ হয়, কিন্তু আমাৰ বৰ্ডাৰৰ কাৰণে মই মেঘালয় ৰাস্তা দি সদায় ফুৰা হৈ থাকে। এইটোৰ কাৰণে মই এতিয়া মেঘালয় ৰাস্তা দি যাই আছোঁ ৰিচু বেলপাৰ নৰ্থ গাৰ্লছ। সেই অলপ আগতে পামহি আৰু কিবা দ্বিতীয় অফিচ, যিসকল মানে মেঘালয়ত লাইচেঞ্চ বনাব, গাড়ী লাইচেঞ্চ। এইটোৱেই অফিচ হয়। এইটোৱে আৰু চাই থাকক। ইমান নকওঁ, মই ক'বও নাজানো। এতিয়া মই বিকিপুল আহি পালোঁ। গাড়ী মানুহৰ ঘৰত সোমাই থলোঁ। এতিয়া মই বাছখনক ৰখিব লাগিব। বাছটো কেতিয়া আহিব, ৰখিব লাগিব আৰু ৰখিম চাই থাকক এইটোৱে হয় আমাৰ বিকিপুল বাজাৰ। চাই লওক, গাড়ী আহি গ'ল। আমাৰ গাড়ী আহি ফাইনালি আমি গুৱাহাটী আহি পালোঁ। বেছি টাইম নালাগিব আৰু যায়েই পাম। চাই থাকক ফাইনালি আমি হলত আহি গ'লোঁ, ঠিকা পালোহি। চাই থাকক। বাপা ঐ, ইমান মানুহ লাইন ধৰিবলগীয়া হৈছে। কিমাননো টাইম লাগিব আৰু বৰিং লাগি গৈছে। আমি বেগ লৈ গৈছিলোঁ। সেই মেডামে আমাক ডেঞ্জাৰকৈ একেবাৰে চেক কৰিলে।
ভয় লাগিছিল অলপ ন So এতিয়া আমি ওপৰত গৈ আছো যিটো নেকি হল যিটো নেকি মানে আলোচনাখন হ'ব এটোত আমি গৈ আছো গৈ পিনে চাম হলটো কেনেকুৱা আৰু আহিব সমান্তৰাল জনোৱাৰ চাৰে সব বহুত মানুহ আহিব দোকানে গৈ আছো এইটোত মানে বহুত ডেঞ্জাৰ চেকিং হৈ আছে চেক হৈ আছে সো আৰু ন ডাঙৰ মানুহ ডাঙৰ কাম সো এতিয়া আমি ওপৰত গৈ আছো এতিয়া মই হলত খমাম সো ইমান কথা ক'ব মানে ফেস স্কিন মানে কথা ভালকে ক'ব নোৱাৰিম সো বহুত ডাঙৰ ডাঙৰ মানুহ আছে আৰু প্লাস মোৰ লগতে মোৰ কি কম আৰু সো এইটো আৰু ইমান কথা নকম সো চাই থাকক কথাটো নকমেই আৰু সো এইটো হলতে আমাৰ সমান্তৰাল জনোৱাৰ বিজয় চক্ৰৱৰ্তী বহুত কেইজনে আহিব সো যিসকলে মানে পোখৰীৰ মানে দায়িত্বটো লৈছে আৰু ন সিহঁতে আহিব কেইজন 7জন মান আহিব মানুহ সো এইটোই হল হয় এতিয়ালৈকে বহুত কেইজনে আহি পোৱা নাই সো আমি আহি পালো হলখন বহুত ডাঙৰ বহুত সুন্দৰ বহুত মানে কিবা কিবি ফেচিলিটি বহুতেই আছে এই মধু অলৰেডি সো আহি পাল আমাৰ সমান্তৰাল জনোৱাৰ তো চাই থাকক সমূহ সহযাত্ৰীক যাচিছো উষ্ম স্বাগত ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ এই অভিলাষী আঁচনিৰ আনুষ্ঠানিক মাংগলিক শুভাৰম্ভ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যৰ বিপুল হৰ্ষোল্লাস আৰু কৰতালিৰ মাজেৰে এই আনুষ্ঠানিক মাংগলিক শুভাৰম্ভ কৰা হৈছে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে আইসকলক উৰুলিৰ সুললিত ধ্বনিৰে অনুষ্ঠানটি আৰু কিছু জীপাল কৰি তুলিব অনুৰোধ কৰিছো এয়া বৰ্ণনীয় শ্ৰীযুত ৰমাকান্ত দেউৰী ডাঙৰীয়া তেখেতকো অনুৰূপ ধৰণে আমি সম্বৰ্ধনা তামুলী ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাইছো মই ৰাইজ আৰু আজি যিখিনি উপকৃত হ'ব ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ
ওপৰে তলে মানুহ ভৰ্তি হৈ বহি আছে। দেখি ভাল লাগিছে, মাছৰ কথা কোনেও চিন্তা নকৰে, মাছ বজাৰত আছে, গতিকে মাছ আমি খাওঁ। কিন্তু ওপৰে তলে যিখিনি বহি আছে, ওপৰত গেলেৰিত বহি আছে, তলত গোটেই ৰাইজ বহি আছে, বেছিভাগেই এই ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছৰ দ্বাৰা উপকৃত হোৱা। আপোনালোক সকলোকে মোৰ ব্যক্তিগতভাৱে অসম চৰকাৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাবই মই আপোনালোকক গভীৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোতে এই চৰকাৰে আপোনালোকে শুনিলে যে মুখ্যমন্ত্ৰী সামগ্ৰিক উন্নয়ন বিভাগৰ পৰা, গ্ৰাম্য উন্নয়ন বিভাগৰ পৰা পইচা দিছে। ইয়াত নাবাৰ্ডৰ চেয়াৰমেন এইফালৰ পৰা 2 নম্বৰ জন তেখেত বহি আছে। এই যে পুখুৰী এইবিলাকৰ কাৰণে তেখেতে 95 কোটি টকা দিছে, আৰু দিব এয়া আৰম্ভণি। हेलो मोदी साहब, आपको बुलाया तो आपने 95 करोड़ दिया, सबने आपको हाथ ताली से स्वागत किया। लेकिन मैंने कहा कि ये शुरुआत है, मुख्यमंत्री साहब रिक्वेस्ट करेगा तो नाबार्ड से और बारिश जैसे आते हैं, बरखुन जैसे है तैसे पहुँचा देगा। तो ये सौभाग्य की बात है, हम लोग का मुख्यमंत्री ने किस तरफ मैनेज किया, কেনেকৈ মেনেজ কৰি আপোনালোকলৈ ফাণ্ড লৈ আহিছে। সামগ্ৰিক যোজনাৰে কালি মই গড়পাৰাৰ পৰা আৰম্ভ কৰি চমৰীয়া নগৰপাৰা এইবিলাকৰ অঞ্চললৈ গৈছিলোঁ। সেইবিলাক ঠাইত আমাৰ চৰকাৰে দিয়া অনুদানসমূহে ৰাইজ লাহে লাহে ঠন ধৰি আছে। ইমান বছৰ অন্ধকাৰত পৰি আছে। আজি মাছৰ কথাই কওক, অন্ধৰ পৰা তাকে তাকে মাছ আহে, মাছত কি কেমিকেল মিলাই ইতিমধ্যে আলোচনাৰ বিষয় হৈ পৰিছে। গুজৰাটৰ পৰা আহে, হাৰিয়ানাৰ পৰা আহে মাছ, বাহিৰৰ পৰা মাছ, সেই তাৰ পৰা আহোঁতে 10-12 দিন লাগে। আমাৰ ঘৰত মাছ থ'লে ৰাতিপুৱা থ'লে গধূলিলৈ পচে। সেইবিলাক 10-12 দিন ট্ৰাকত অহাৰ পাছত দৰৱ জাতি দি ঠিক কৰি থৈ, যেনেকৈ মানুহ মৰিলে গোটা কাঢ়ি পোৱাহি নাই, 3 দিনমান থৈ দিলে মৰ্গত দৰৱ চৰৱ দি, ঠিক একেধৰণৰ কথা, নপচাকৈ ৰাখি থয়, কিন্তু ভিতৰি ভিতৰি পচি যায়। গতিকে সেই বিষাক্ত বস্তু আমি যাতে নাখাওঁ, সেইকাৰণে ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আপোনালোকক জনাই গৈছে, এনেকুৱা কোনো যুক্তিত অসমৰ বুকুত হতাশ হ'ব নালাগে। এইখন চৰকাৰৰ তৰফৰ পৰা সকলো শ্ৰেণীৰ ৰাইজক উৎসাহিত কৰিবৰ বাবে সন্মান সহকাৰে জীয়াই থকাৰ নিমিত্তে বিভিন্ন ধৰণৰ আঁচনি হাতত লোৱা হৈছে। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত কোনো লোক অকলশৰীয়া নহয়। চৰকাৰে সকলোকে সমমৰ্যাদা দি সকলোৰে সমন্বয়ৰ বাবে শক্তিশালী সিদ্ধান্ত লৈছে। সমাজৰ দিব্যাংগসকল পূৰ্বৰ চৰকাৰবিলাকে সেই দিব্যাংগসকলক গুৰুত্ব দিয়া নাছিল। আটাইতকৈ যিসকল শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম, ডিফাৰেণ্টলি এবল, স্পেচিয়েলি চেলেঞ্জ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিব্যাং নামেৰে তেখেতসকলক সম্বোধন কৰাৰ নিমিত্তে আমাক পৰামৰ্শ দিছে আৰু মৰ্যাদা সহকাৰে সেইসকল ব্যক্তিক সমাজত স্বাভিমান লৈ জীয়াই থকাৰ নিমিত্তে নানা ধৰণৰ আঁচনি ৰূপায়ণ কৰাৰ নিমিত্তে নিৰ্দেশ দিছে। সেইবাবে আমি দিব্যাংগসকলক অসমৰ বুকুত এককালীন প্ৰথম পৰ্যায়ত 5,000 টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াৰ উপৰিও আৰু এতিয়া প্ৰতিগৰাকী দিব্যাংগক মাহে 1,000 টকাকৈ আমি ৰাজ্য চৰকাৰৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ। আৰু ভাৰতবৰ্ষৰ বুকুত অসমহে হৈছে প্ৰথমখন চৰকাৰ যি নেকি ডিব্ৰুগড় বৰবৰুৱাত দিব্যাংগসকলৰ বাবে ITI প্ৰশিক্ষণ কেন্দ্ৰ আমি প্ৰতিষ্ঠা কৰিছোঁ। অলপতে দিব্যাংগসকলৰ বাবে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা অসমৰ বুকুত কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰামৰ্শও আহিছিল। আমি পৰামৰ্শটো আন্তৰিকতাৰ বিবেচনা কৰি আছোঁ। এতিয়া মিটিং শেষ হ'ল। এতিয়া আমি তললৈ নামিম। নামি কেনে জলপানৰ কিবা এটা ব্যৱস্থা কৰা হৈছে বোলে। চ' এইটোক আমি খাব পাৰোঁ, নাখাব পাৰোঁ ন, আৰু দোকানত যাই খাব পাৰোঁ। চ' এতিয়া আমি তললৈ নামোঁ। নামি কেনে এইটো শেষ হ'ল মিটিংখিনি। চ' এতিয়া আমি কি কৰোঁ, জলপানখিনি খাওঁনে নাই
নাখাওঁ যদি ঘৰলৈ আহিম আৰু ন গাড়ীত উঠি চাই থাকক। কলাক্ষেত্ৰত উপস্থিত আছোঁ। চ' আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকেতো গম পাবই নিশ্চয়। ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, তো নিশ্চয় গম পাব আপোনালোকে চাই কিনে।